They saying Mike's about to blow though. Tell me something that I don't know. With the crowd bouncing like pogos. You can come on the tour bus, just please no photos. But they're all like Somo, cause we be gone. পোন প্ৰথমতে আপোনালোক সকলোলৈ হ্যাপি হোলি জনালো। আজি হৈছে 21 তাৰিখ মাৰ্চ নাইদো মাৰ্চৰ 21 তাৰিখ হ্যাপি হোলি। আমি আজি আহিলো এটা জাগাটোৰ নাম ভালদৰে নাজানো, গৈহে গম পাম। মজা জাগা। আমি এতিয়া পানেৰী বাগান পালো আহি। মোৰ লগত আছে ইয়াৰ ৰূপম। আধাত আহি পুৰা ৰখিলো। এতিয়া যাম ইয়াৰ পৰা আমাৰ মেইন পইণ্টলৈ। মজা প্লেস পুরা চাই পুরা মজা পাবো। যদি আপুনি টংলাতে থাকে নিশ্চয় আহিব ইয়াতে এবাৰ। আমি এতিয়া পানেৰী বাগান পালো আহি। ব্লগ পুৰা ইয়াৰ পৰা ষ্টাৰ্টিং, টংলাৰ পৰা ষ্টাৰ্ট নকৰিলো। পানেৰীও টংলা টাউনখন আপোনালোকক দেখুৱাই নাহিলো, ডাইৰেক্ট পুৰা পানেৰী বাগানৰ পৰা ষ্টাৰ্ট কৰিলো। এতিয়া বলক ইয়াৰ পৰাই যাওঁ। ভইচ অফ ওয়েলকাম টু মাই ইউটিউব চেনেল শটগান ধামাকা। এইখন বান্ধি ল'ব লাগিব, বহুত ধূলি। আচলতে মেইন প্লেচটো ময়ো ভালদৰে চিনি নাপাওঁ, সুধিহে যাম এতিয়া। Sorry for blurry footage guys. Actually মোৰ ফ্ৰেণ্ডজনে আগতে DSLR চলাই পোৱা নাই, সেইকাৰণে ফ'কাছটো গম নাপালে, ফ'কাছ কৰবাত কৰি থাকিল, তাৰ বাবে সৰি ফ্ৰেণ্ডছ। এতিয়া আছো আমি এখন দলঙত, পানেৰী বাগান পাৰ হৈ পুৰা এখন দলং আহি পালো। নদীটোৰ নাম নাজানো, বহুত ধুনীয়া, খুব ভাল লাগিছে। কেমেৰা আগত বৰ বেছি কথা কোৱা মোৰ অভ্যাস নাই, আপোনালোকেতো জানে। মানুহবিলাক খুব ঘূৰি চাই গৈছে গাড়ীৰ পৰা। এতিয়া আমি ইয়াৰ পৰা যাম মেইন আমাৰ ডেষ্টিনেশ্যনলৈ। এতিয়া আহিলো মোটামুটি টংলাৰ পৰা 20 কিলোমিটাৰ মান আহিলো মোটামুটি, আৰু কিমান দূৰ চাওঁ। ৰাস্তাৰ মাজে মাজে হোলি খানা খাই গৈ আছো। এতিয়া আমি আহি পালো বামুণজুলি বাগান। ইফালে মানে কি ক'ম আৰু, বাগানেই বাগান চবতে, এইটো চাইডে পুৰা। বৰংগাজুলি বাগান পাৰ হোৱাৰ পিছত এতিয়া আমি আহি পালো বামুণজুলি বাগান। এইফালে চাইডতে এডাল গছ আছে পুৰা। মোৰ পাৰ্টনাৰজনে পুৰা ফটো উঠিবৰ কাৰণে ৰেডি হৈছে, পুৰা গছৰ ওপৰত উঠি। বঢ়িয়া প্লেচ ফটো উঠিবৰ কাৰণে। ব্লাৰি নেক্সট টাইম এনেকুৱা হ'বলৈ নিদিওঁ। নিশ্চয় পাম, আৰু অলপ পাওঁ যেন লাগিছে। সুধি আহিছোঁ, অলপ আগত বুলি কৈছে। আৰু এটা নদী পালোহি আহি, এইটো এটা নদী। ইতিমধ্যে আমি 3টা নদী পাৰ কৰিলোৱে। 3টা নদীৰ ভিতৰত এইটো অলপ ডাঙৰ, গোটেইকেইটাতে পানী নাই, শুকান নদী। প্লেচটো একদম খুব ধুনীয়া, কিন্তু ইয়াতে ফটো উঠিব বঢ়িয়া, খুব ধুনীয়া প্লেচ। পানী নাই, গান চান বনাবৰ কাৰণে খুব ধুনীয়া প্লেচ হ'ব কিন্তু এইটো। बस
সানি গোটেই শেষ কৰি দিলে গোটেই ৰং সানি দিলে পোৱালিকেইটাই ফাইনেলি আহি পালোঁ আমি এইখন হৈছে চাইনবোৰ্ড আহি পালোঁ এইফালে আছে কাৰ্চিন দেখুওৱা আছে এইফালে যাম এতিয়া বহুত কষ্ট কৰি আহি পালোঁ নদী পুৰা পাৰ কৰি আহিলোঁ এতিয়া যাম আৰু তাতে উপভোগ কৰিম সৌন্দৰ্য নামটো লিখা আছে EFT ইকো টুৰিজিম Welcome to EFT Eco Tourism Bolok অবস্থা চাচোন গোটেই শেষ ড্ৰেছ পুৰা লেতেৰা হৈ গ'ল ফাইনেলি আমি আহি পালোঁ এতিয়া আছোঁ ইয়াৰে পুৰা ওপৰত উঠি ট্ৰি হাউচত পুৰা ইয়াতে পুৰা ফেচিলিটি বেৰ আছে পুৰা টেনশ্যন নাই গছৰ ওপৰত পুৰা ঘৰ ট্ৰি হাউচ গৰমত টেনশ্যন নাই গা ধুবৰ কাৰণে চুইমিং পুল বনাই আছে আহক গৰমত ইয়াতে পুৰা পুখুৰী খান্দি থৈ দিছে এইটো চুইমিং পুল বনাব বোলে নিশ্চয় জেগাটো আৰু ডেভেলপ হ'ব আৰু ভাল হেৰি দেখা পাব ইয়াতে চুইমিং পুল বনাব ইয়াতে চুইমিং পুলটো হ'লে আৰু নিশ্চয় ভাল লাগিব ইয়াতে লাহে লাহে আৰু ডেভেলপ হ'ব গম পোৱা গৈছে এই প্লেচটো এটা টাইমত আৰু ডাঙৰ হৈ যাব এখন সুন্দৰ ৰেষ্টুৰেণ্ট ইয়াতে আছে মানুহ বহুত হৈ গ'লে মানুহ নাছিলে এতিয়া ইয়াতে আহি গম পালোঁ যে ইয়াত বহুতো বাহিৰৰ টুৰিষ্ট আহি গৈছে ইতিমধ্যে আজিহে গম পালোঁ ইয়াতে আহি বাহিৰৰ টুৰিষ্ট আহি আমাৰ ইয়াত ভিজিট কৰি গৈছে bonfire at tree house Jenny from Philippines or manu guests from China বহুত ধুনীয়া এটা প্লেচ আপুনি যদি ইয়াতে এবাৰ আহি চাবচোন কেমেৰাত সিমান এটা ধৰা নপৰিব কিন্তু আপুনি যদি ৰিয়েলত আহি চায় তেতিয়া গম পাব এটা
কিমান এটা ধুনীয়া প্লেচ মই এতিয়া গছৰ ওপৰত আছো গছৰ ওপৰত এটা ঘৰ এইটো খুব ধুনীয়া এতিয়া মোৰ লগত আছে ৰূপম হাই 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 বঢ়িয়া এয়া চাওক মই কিমান ওপৰত আছো পুৰা ওপৰত আছো বিল্ডিং যদি ভিডিওটো ভাল লাগিছে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব খুব ধুনীয়া এটা প্লেচ যদি আপোনালোকে এতিয়ালৈ অহা নাই আহক বহুত ধুনীয়া প্লেচ বহুত আজি হোলীৰ কাৰণেহে মানুহ আহিছে নেকি গম নাপাওঁ ইয়াতে ডেইলি আহে চাগে আহক আপোনালোকে যদি অহা নাই আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ মাইনা আমি দিছোঁ নহয় তেতিয়া আহোঁতে দিছোঁ নহয় দুইবাৰ দিব নোৱাৰোঁ নহয় দিছোঁ আমি